2 প্লেট পেকিং কৰিও আনিছো। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি এটা নতুন দিন আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি ৰাতিপুৱা ভাবিছিলোঁ সোনকালে ওলাম, কিন্তু মোৰ গাড়ীৰ পিছফালে দেখিছেনে এইবিলাক গোটেই বস্তু। আমাৰ লগৰ এজনে শ্বিফটিঙৰ মানে বেলেগ এটা ঘৰলৈকে তেখেত গৈ আছে, তো আমি অকণমান সহায় কৰি দিলোঁ। এই বস্তুবিলাক আছে, তো তেওঁৰ নতুন ঘৰলৈকে দি আহিব লাগিব। ভাবিলোঁ তাৰ মাজতে এটা নতুন ব্লগ এটা বনাই লওঁ। আজি এটা ভাল জেগালৈ গৈ আছোঁ দেই। মানে এই ঠাইটোৰ কথা মোৰ হাজবেণ্ডে বহুত দিন আগতে কৈ আছিলে, বোলে ম'ম' ঘৰ আছে। বোলো হয় নেকি, USA-তো ম'ম' ঘৰ আছে। তাৰপিছত আজি ভাবিলোঁ ম'ম' ঘৰে গৈ আহোঁ, কাৰণ ইয়াতে সেই আমাৰ যিটো অথেণ্টিক যিটো ম'ম' ন, সেই ম'ম'টো মই ইয়াতে অহাৰ পৰা খাবলৈ পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডে ক'লে যে ম'ম' ঘৰত সেইটো ম'ম' পোৱা যাব, তো মানে আজি মানে যাবই লাগিব আৰু। তো আজি গৈ আছোঁ, বেছি দূৰ নহয়, 1 ঘণ্টামানৰ ৰাস্তা। বলক তেন্তে ম'ম' ঘৰত লগ পাই আছে আপোনালোকক। আৰু ম'ম' ঘৰখন তাতে এটা ইণ্টাৰনেশ্যনেল মাৰ্কেটো আছে, গৈ পেলাই চাওঁ তাতে কিবা কিনিব পাৰোঁ, লগতে দেখাওঁ মাৰ্কেটখন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু লগতে আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ আহিছে আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যদি আগন্তুক ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে চাব খোজে, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক এটা কৰি দিব। ধন্যবাদ। এতিয়া মাৰ্কেটখনৰ ভিতৰত আহি পালোঁ, আৰু ইয়াতেই ম'ম' ঘৰো আছে। আহক তেন্তে আগতে মাৰ্কেটখন ঘূৰি লওঁ, তাৰপিছত ম'ম' ঘৰ গৈ আছোঁ। বহুত ডাঙৰ হয় মাৰ্কেটখন। এইফালে এখন ইণ্ডিয়ান ষ্ট'ৰো দেখিছোঁ, ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ফ্লেভাৰ্ছ অফ ইণ্ডিয়া। ইয়াতে মাৰ্কেটবিলাকত কিন্তু এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট দেখিবই পোৱা যায়। এখন আমি পিছে আজি এইখনত নাখাওঁ, আজি আমি যাম ম'ম' ঘৰ।
এবাৰ মাৰ্কেটখন পূৰা ঘূৰি লওঁ। হেপেনিং প্লেচ হয় একদম মানে। ঘূৰিলোঁ, বস্তু কিনিলোঁ। টাইমবোৰ ধুনীয়াকৈ পাৰ হৈ যায় আৰু ইয়াতে আহিলে। এতিয়া অলপমান ওপৰলৈকে যাওঁ। ওপৰতো এনেকৈ উঠিব পৰা ব্যৱস্থা আছে। ওপৰত গৈ চাই আহোঁ কি আছে। আন এখন হট চিকেন টেক অভাৰ এখন ৰেষ্টুৰেণ্ট হয়। এওঁলোকৰ এইখন মেনু থাই ড্ৰামছ। ভিতৰত এনেকুৱাকৈ চিটিং এৰিয়া আছে। তলত যে ৰেষ্টুৰেণ্টবোৰ আছে যে তাৰে পৰা খোৱা বস্তু লৈ আহি ইয়াতে ওপৰত এনেকৈ এই গোটেই দীঘল যে দেখিছে এই গোটেই ইয়াতে বহি পেলাই খাব পাৰে মানে। দীঘলকৈ এনেকুৱা বেঞ্চ টাইপ পাৰি থৈ দিছে। এই তলত গোটেই মাৰ্কেটখন। এইখন ম'ম' ঘৰ। ইয়াতে আমাৰ অৰ্ডাৰটো আহি পালে। এতিয়া এটা ইয়াতে খাম আৰু দুটা পেক কৰি ঘৰত লৈ যাম। এইখন এনেকৈ সৰু সৰু ষ্টল টাইপ চব মাৰ্কেটখনৰ ভিতৰত বহুত আছে। এখেত অ'নাৰ হয়। ইয়াতে দুটা ফ্লেভাৰৰ ম'ম' আছে। ৰাউণ্ডটো হিমালয়ান ফ্লেভাৰ আৰু এইটো কি শ্বেপ হয় নাজানো। এইটো শ্বেপটো টিবেটিয়ান বুলি কৈছে তেখেতে। আৰু এই জহলটো হোমমেড হয়। তেখেতে ঘৰতে বনাইছে। তো এতিয়া খাই আপোনালোকক জনাই আছোঁ। ম'ম' ঘৰৰ অ'নাৰজনীৰ লগত কথা পাতিলোঁ। তেখেতে বুজালে যে টিবেটিয়ান ষ্টাইল ম'ম' আৰু নেপালিয়ান ষ্টাইল ম'ম'জৰ ডিফাৰেঞ্চটো কি হয়। টিবেটিয়ান ষ্টাইল ম'ম'জটো ইমান মছলা ইউজ নহয়, প্লেইন ষ্টাইলতে বনায়। আৰু নেপালিয়ান ষ্টাইলটোত অকণমান মছলা ইউজ হয়। আমি দুটাই ট্ৰাই কৰিলোঁ। টিবেটিয়ানটো আমাৰ নৰ্থ ইষ্টৰ যেনেকৈ আমি ম'ম'জ খাওঁ ন তেনেকুৱাই পালোঁ। খুব ভাল লাগিলে খাই পেলাই। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে তেখেতে আমাৰ নৰ্থ ইষ্টখিনিক চিনি পায়। আমাক সুধিলে যে আপোনালোকে মণিপুৰৰ নেকি? নহয়, আমি আছামৰ হয়। এতিয়া তেখেত অকণ কনফিউজ হ'লে। আমি ক'লোঁ যে মণিপুৰৰ নেইবাৰিং ষ্টেট হয় আছাম। তো তেখেতৰ লগত কথা পাতি খুব ভাল লাগিল। আৰু ম'ম'খিনি খাই আমি ইমান ভাল পালোঁ যে আমি এতিয়া আকৌ 2 প্লেট ম'ম'জ মানে পেকিং কৰি লৈ যাম। চ' তাতে মানে অৰ্ডাৰ দি আহিছোঁ। আহি পেলাই বোলে এতিয়া অকণমান মাৰ্কেটখন চাওঁ। এতিয়া হৈছে কিজানি ম'ম'টো লৈ লওঁ। অলপমান বাহিৰত বহিলোঁ। ভিতৰৰ মাৰ্কেটখনৰ পৰা ওলাই আহিলোঁ। এতিয়া অলপ বাহিৰত বহোঁ। আৰু এটা কথা কোৱা নহ'ল যে ম'ম' ঘৰৰ যিজনী অ'নাৰ আছে তেখেত টিবেটিয়ান হয় আৰু তেখেতৰ হাজবেণ্ড নেপালৰ হয়। তেখেতে মানে আমাৰ নৰ্থ ইষ্টখিনিক বহুত ভালকৈ জানে আৰু মানে। তো ভাল লাগিলে আৰু নিশ্চয় ভিজিট কৰিম ইয়ালৈ নেক্সট আহিলে। এতিয়া অকণমান বাহিৰৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এই বিল্ডিং। এইফালে গোটেই এনেকৈ চিটিং এৰিয়া আছে। মানুহ বহি আছে নেদেখা। আৰু এয়া মোৰ হাজবেণ্ড। উইকেণ্ডত আমি দুটাই ওলাই আহোঁ অলপমান। আজি এইটো জেগাতে আহিলোঁ। হাজবেণ্ডে ক'লে ম'ম' ঘৰৰ কথা। ম'ম' বহুত দিন খোৱাও নাছিলোঁ। আহি পেলাই ভালো লাগিলে। ইয়াতে বহুত দিন ম'ম' খোৱা নাই। সেই মানে আমাৰ গুৱাহাটী নৰ্থ ইষ্টৰ যিটো ম'মৰ টেষ্টটো সেই টেষ্টটো পালোঁ। পিছত নিশ্চয়কৈ আহিব লাগিব ইয়াতে।
আৰু ঠাণ্ডা দিনত আৰু ভাল লাগিব একদম জ্বলা জ্বলা ম'ম' নিশ্চয়কৈ আহিম আৰু ম'ম' খালোঁ এতিয়া এই যে মোৰ গাড়ীৰ পিছফালে বস্তুখিনি আছে লগৰজনৰ ঘৰত দি এতিয়া আৰু উভতো ঘৰলৈ আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আপোনালোকে জনাব যে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে কমেণ্ট এটা কৰিব আৰু লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ বাই বাই এণ্ড টেক কেয়াৰ আজিৰ ডিনাৰ আৰু এইখিনিয়ে ম'ম' ঘৰটো খাই আহিলোঁ 2 প্লেট পেকিং কৰিও আনিছোঁ ডিনাৰ কৰিলোঁ এতিয়া বাই বাই গুড নাইট